নমস্কাৰ, মই তুলিকা। মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন মোৰ চেনেলটো চাব আৰু যিসকলে চাব তেখেতসকলে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু প্ৰথমতে চাবলৈ হ'লে মোৰ কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া আপোনালোকে নটিফিকেশ্যন পাই যাব যে প্লিজ মোৰ চেনেলটো আপোনালোক সকলোৱে চাব। আৰু যিসকলে চাব তেখেতসকলে প্লিজ মানে অনুগ্ৰহ কৰি কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। আৰু এটা কথা, আপোনালোকে যিসকলে চাব প্লিজ এটাকৈ হ'লেও কমেণ্ট দিব। আৰু এটা আহক তেতিয়াহ'লে মই মোৰ প্ৰথম ভিডিঅ'টো বনাইছোঁ, ৰন্ধাৰ ভিডিঅ'ৰ পৰা আৰম্ভ কৰি দিছোঁ। আৰু মানে ৰান্ধি থাকোঁতে মই গান শুনি আছিলোঁ, আপোনালোকে গানবোৰ শুনিব পাৰে, প্লিজ বেয়া নাপাব। আৰু যদি কিবা অসুবিধা হয় মোক কমেণ্টত জনাবচোন, তেতিয়াহ'লে আজিৰ পৰা এনেকুৱা নকৰিম। আৰু এয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে, এতিয়া দিম আমি টমেটোখিনি। তাৰপিছত দিম আমি এতিয়া জিৰা গুড়া এচামুচ, তাৰপিছত দিম আমি ইয়াত আপোনাৰ ৰং গুড়া, তাৰপিছত দিম আমাৰ আপোনাৰ দালিখিনি, দালিখিনি বেছি ভাজিবলৈ দিব নোৱাৰোঁ, বেয়া হৈ যাব। এতিয়া এইখিনি আমি দি গৈছোঁ এনেকৈ লৰাই থাকিম। দুপৰীয়া টাইমত চাহ খোৱাৰ মজাই বেলেগ, সেইকাৰণে একাপ গ্ৰীণ টি কৰি লৈছোঁ। এতিয়া মই সেইখিনি খাম আৰু ইহঁতক অকণমান লাল চাহ দি দিম, বাবু আৰু মাইনাক। আহকচোন তেতিয়াহ'লে এইখিনি মই খাই লওঁ। খাই লোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ আৰু কি বনাই আছোঁ, কি বনোৱাই নাই। আজি এতিয়া বনাম আৰু কণী, আলু, টমেটো, মানে এক কাৰী টাইপৰ অকণমান বনাই ল'ম। এতিয়া ইহঁত দুটাই একেবাৰে এইখিনি কৰি আছে আৰু মই চাহকাপ খাই লওঁ। খাই লোৱাৰ পিছত আকৌ ভাত বনাবলৈ পাকঘৰলৈ যাম। আহক তেতিয়াহ'লে আপোনালোকে এইখিনি চাওক। চাহত লৈছোঁ মই আপোনাৰ গ্ৰীণ টি একাপ আৰু এটা কেক লৈছোঁ। তোমাৰ চাহ দিছোঁ, সেই তোমাৰ চাহ, এতিয়া চাহ দিছোঁ। এতিয়া কণীকেইটা মই অকণমান ৰঙচুৱা কৰি ভাজি ল'ম। ভাজি লৈ উঠি মই কেনেকৈ বনাম সেইখিনি আৰু ইত্যাদিখিনি আপোনালোকে চাওকচোন।
আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু প্ৰথম ময়ো এইটো বিষয়ত মানে ইউটিউব মানে কৰিবলৈ আহিছোঁ। যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে মোক ধৰাই দিব জনাসকলে। আৰু যদি কিবা মানে মোৰ ক'ৰবাত কিবা এটা কিন্তু ৰৈ যায় সেইটো মোক জনাই দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটোত নতুনকৈ আহিছে বা আহিব তেখেতসকলে প্লিজ মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মই আৰু কাষতে থকা বেল আইকনটো সেইকাৰণে দবাই দিব দিছোঁ যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে মানে ফাৰ্ষ্ট পাই যায়, সেইবাবে দিব দিছোঁ। আহক এতিয়া কণীখিনি নমাই লৈ অকণমান পাঁচফোৰণ দি দিছোঁ। আৰু পাঁচফোৰণখিনি দি উঠিয়ে মই দিম আপোনাৰ কাটি থোৱা পিঁয়াজখিনি আৰু বটি থোৱা নহৰুখিনি মই একেবাৰে দি দিম। আহক তেতিয়াহ'লে এইখিনি চাই লওঁ। এয়া দি দিছোঁ মই এইখিনি। এতিয়া মই ভালদৰে মানে পিঁয়াজ নহৰুখিনি মই ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পিছত আপোনাৰ আৰু কি হ'ল, মই মানে সেইখিনি ভাজি থাকোঁতে কি হ'ল, মই তৎক্ষণাতে পাহৰি গ'লোঁ যে মই আপোনালোকক দেখুৱাব লাগিছিল টমেট'খিনি দিয়া আৰু আলুখিনি দিয়াখিনি। মই টমেট'খিনি দি অকণমান ভাজি লোৱাৰ পিছত আলুখিনি দি দিছোঁ। আলুখিনি দি এনেকৈ মই আৰু অকণমান সময় ভাজি লৈছোঁ। আলুখিনিৰ লগত মই দিছিলোঁ আপোনাৰ জিৰা গুড়া দিছোঁ। জিৰা গুড়া দি উঠি অকণমান মানে পানী দি দিছোঁ। চাওকচোন আপোনালোকে দেখিব মই কেনেকৈ কি কৰিছোঁ। আলু টমেট'খিনি ভাজি লোৱাৰ পিছত এতিয়া দিছোঁ মই ঠাণ্ডা পানী দিছোঁ। গৰম পানী মই বনোৱা নাছিলোঁ। ঠাণ্ডা পানী দি কিনে এতিয়া মই অকণমান সময় লৰাই দিছোঁ। আৰু লৰাই দিয়াৰ পিছত মই দিম যেতিয়া উতল আহিব তেতিয়া দিম মই কণীকেইটা দি দিম। আপোনালোকে দেখকচোন আৰু চাই থাকিলেও নহ'ব, অকল আপোনালোকে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব। এতিয়া মই কণীকেইটা দি দিছোঁ আৰু কণীকেইটা দি অকণমান সময় লৰাই দিলোঁ। যিহেতু মানে আলুকেইটা বইল কৰা আলু আছিল, সেয়ে মই অকণমান কণীকেইটা দিয়াৰ পিছত অকণমান মানে হেতা পাতেৰে আলুবিলাক মানে ভাঙি দি দিছোঁ যাতে মানে কাৰীখন ভাল হয়, সেইবাবে দিছোঁ এনেকৈ। উতল অহাৰ পিছত এতিয়া মই এচামুচ দিছোঁ কস্তুৰী মেথি পাত। আৰু মানে খাই ভাল লাগে বা ফ্লেভাৰটো ভাল হয়, সেয়ে মই কাৰী উতল অহাৰ পিছত কাৰীখন যাতে আৰু ডাঠ হয় সেয়ে মই ঢাকনি পাত লগাই দিছোঁ। আৰু ঢাকনি পাত লগাই দি এতিয়া মই মোৰ ঢাকনি পাত গুচাই দিয়াৰ পিছত আপোনাক কাৰীলৈ উঠি দেখাইছোঁ। মোৰ এক কাৰী ৰেডি হৈ গ'ল। এতিয়া আমি খোৱাহে বাকী। মাজনী কণী বইল নাখায়, সেইবাবে মই কণীটো আমলেট কৰি দিছোঁ। আমাৰ এতিয়া খাবলৈহে বাকী। মোৰ এক কাৰীও হৈ গ'ল।